ৰাতি মালটো খাই থকাৰ পিছত নাচা অভ্যাস নাযায় একে তল পেটটো খোজ পাই গৈছে গানটোত কিন্তু আমাৰ গানটোত যে অভিনয় কৰিছে সানি লিয়ন বা কিন্তু বিৰাট ধুনীয়া কথা এটা কৈছে দেই ये दुनिया दुनिया है वो पित्तल की এডাল কম ডাঙৰ কথা কৈছে নে ये दुनिया पित्तल की ये दुनिया মানে পিতলৰ এটা আমাৰ মানে গাঁৱত চলে পিতলৰ চৰিয়া ভাগৰ কথাই কৈছে চাগে ये दुनिया पित्तल की কিন্তু এনেকুৱা ফাংচনৰ বতৰ এতিয়া ৰাতিখন আমুৰ নিচিনা ডেকা লোৱাৰ কাৰণে কাঁহ পিতল মাৰো বুলি ওচৰতে ৱাইন শ্বপ আছে সারা দুনিয়া ডিসপোজাল গ্লাস আচ্ছা আপোনালোকে চাগে ভাবিছে গানটোতে আহিলে তলত জোতা ওপৰ ৰঙা স্পৰ্টিং লুঙিখন কিয় পিন্ধি আহিলে আচ্ছা লুঙিখনে তলফালৰ পৰা মানে এয়াৰ কণ্ডিশ্যনৰ কাম কৰি আছে মোৰ লগৰ এটাই ঘপককৈ ক'লে এখন তই গৰমত আৰাম পাবি পিন্ধি যোৱাৰ পিছত মই বিৰাট ভাল উপকাৰিতা এটা ক'ব পাৰোঁ কি কওকচোন এই লুঙিখন পিন্ধি আপুনি এৰোপ্লেনৰ পৰা ওপৰৰ পৰা জাপ পাই দিয়ক কেতিয়াও নমৰে কিয় বাৰু হাৱাটো পোৱাৰ লগে লগে ফুলি পেলাই পেৰাচিটৰ কেম্প কৰি দিয়ে বা বৈদ্য নিচিনা লাগিছে কিবা কোনোবা ফকতীয়া এটা আহিব বোলে ফটোৱামি কৰিবলৈ কোনোবাই এনাউন্স কৰিছে কিবা কচু গুটি নে কি ফকতীয়া এটা বোলে আমন্ত্ৰণ কৰিছে বোলে ইয়াত বিৰাট ডাঙৰ মানুহ চাওক কোন সেইটো মাতিছোঁ মই ইন ফ্ৰণ্ট অফ মি প্লিজ কাম টু বেক মাইকটো তালে দীঘলে হ'ল এইটো কোনে ফিটিং কৰিছে কি আলু চেক লেচেৰা মাছ চেক ভেন্দি চেক বেঙেনা চেক গাজৰ চেক কি মানে এইটো আলু চেক এইটো কি আলু চেক নহয় হেল্ল' চেক এইটো কি দাদা এইটো অ' হেল্ল' চেক এইবিলাক দাঙি দিয়ক কোনোবা এটা মানুহটো নহয় মাইকটো দাদা এইটো মাইক চেক হা মাইক চেক কিবা বানানা চেক অৰেঞ্জ চেক মৌচম্বী চেক কৰিছোঁ মাইক আকৌ তেনেকুৱা চেক মাইক টেষ্টিং দাদা হা তই কি কৰি আছ এয়া ৰ ফিটিং হৈ লওক লাহে কবি উৎপাত নাই দাদা এইটো এয়া কি কৰি আছ তই দাদা এইটো মাইক টেষ্টিং কৰি আছোঁ কি কৰিছ মাইক টেষ্টিং বিৰাট ভাল কাম কৰিছ বাপেৰকো মাতি আনি টেষ্টিং কৰি ল ভাল কৰিছ মাৰক টেষ্টিং কৰিছ বাপেৰকো মাতি আনি ঠিক নাই ন মতা মানুহ চুগাৰ টুগাৰ থাকিব পাৰে মাতি আনি টেষ্টিংটো কৰি ল বা হা হেল্ল' বাপেৰক টেষ্টিং ভালটো কিয় কৰা আচলতে মানে দাদা মই মাইকৰ মানুহ তাকে মই নাচি আহোঁতে ভাবিছোঁ শুনিছে সি হেনো মাইকী মানুহ আচ্ছা তাক বাৰু কোনফালৰ পৰা মাইকী মানুহৰ নিচিনা লাগিছে অসভ্য লাজ পোৱা নাই দাদা আপুনি ভুল কৰিছে মই মাইকৰ মানুহ হা মাইকী ফোন দাদা কথা কয়